তো নমস্কাৰ বন্ধুসকল, আগতে নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই কৌস্তভ আৰু আপোনালোকে চাই আছে কৌস্তভ অসম ইউটিউব চেনেল। আৰু এইফালে আছে আজি মোৰ লগত আদি। আৰু আজি আমি দুটা আহিছোঁ মানে আপোনালোকক দুলীয়াজানৰ অইলৰ কলনীখন দেখুৱাবলৈ। তো আপোনালোকে চাই থাকক ভিডিঅ'টোত কি দেখুৱাওঁ আপোনালোকক। তো মানে দীঘলীয়া হ'ব পাৰে ভিডিঅ'টো, যদি বেছি দীঘলীয়া হয় আপোনালোকক মই দুটা পাৰ্টত দেখুৱাই দিম। তো আদি কিবা ক'বা নি? এনেকৈ সহযোগ কৰি থাকিব আৰু কি ক'ব লাগে ন, মানে বেছিকৈ আজি বহুত ছাপোৰ্ট কৰিছে ভিডিঅ'টোত, সেইকাৰণে ইয়াক থেংক ইউ দি দিছোঁ। তো চাই থাকক ভিডিঅ'টো আপোনালোকে। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন হৈছে চিলড্ৰেন পাৰ্ক TD প্লাছ এৰিয়াৰ। আৰু মানে একদম টাইম আছে 3টা বজাৰ পৰা 7টা বজালৈকে খোলে। আৰু এইডোখৰ হৈছে মেইন পইণ্ট। এই জেগাডোখৰ চাওক কিমান ধুনীয়া, পূৰা গছবোৰ আছে। এনেকৈ গছ ৰুব লাগে, কিন্তু এনে গছ আমাৰ প্ৰাণ। আৰু সেইখন হৈছে আপোনালোকৰ অইলৰ ৰ'জ গাৰ্ডেন। মানে আপোনালোকৰ বুলিও ধৰি লওক, আহিব পাৰে ইয়াত খেলিবলৈ। এই গাৰ্ডেনখন ৰ'জ গাৰ্ডেন হোৱা এটা কাৰণ আছে, এইফালে দেখুৱাই দিব আদিয়ে। এইফালে পূৰা ৰ'জ আছে, মানে ইয়াত গাৰ্ডেন এখন জড়িত হৈ আছে, ৰ'জ গাৰ্ডেন। এইবোৰ পূৰা ৰ'জ আছে, আপোনালোকে দেখিবলৈ পাইছে। দেখুৱা। আৰু সেইবাবে এই গাৰ্ডেনখনৰ নাম ৰ'জ গাৰ্ডেন হৈছে। আৰু ইয়াত দুখনকৈ হেলিপেড আছে। তো আপোনালোকক দেখুৱাই আছোঁ আৰু যিমান পাৰোঁ। তো বন্ধুসকল, ইয়াত মানে হেলিপেডো আছে, আপোনালোকক দেখুৱাই আছোঁ। মানে পূৰা ফেচিলিটি থকা দুখন হেলিপেড আছে ন? দুখন হেলিপেড আছে পূৰা, এনেকৈ লেণ্ডিং হৈ যাব পূৰা। এখন ক'বলৈ গ'লে এখন প্ৰাইভেট এয়াৰপৰ্ট বুলি ক'ব পাৰে। তো বন্ধুসকল, এতিয়া আমি গৈ আছোঁ ক্লাবত, দুলীয়াজানৰ ক্লাবত গৈ আছোঁ। আপোনালোকক ক্লাবটো দেখুৱাম। এইফালে আপোনালোকক ৰ'জ গাৰ্ডেন দেখুৱালোঁ, এইখন ৰ'জ গাৰ্ডেন। এতিয়া আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ ক্লাব। আৰু জেগাডোখৰ ইমানেই ধুনীয়া লাগিছে, আপোনালোকক কি ক'ম। তো আপোনালোকৰ চাই লওক ভিউটো। আৰু তাৰ এটা ৰাস্তা আছে, ৰাস্তাটো কি? এইফালে এটা হৈছে যে দুলীয়াজান ক্লাব আৰু জালনী ক্লাব, তাৰ ৰাস্তা হৈছে। অঁ, সেই ক্লাবটোত যে যিটো ৰাস্তা আছে, সেই ৰাস্তাটোৰ নামটো কৈছিলা যে তুমি? জেচমিন ৱে। অ'কে, ইয়াত মানে এটা জেচমিন ৱে আছে, পূৰা ধুনীয়া, পূৰা গছ গছনি আছে। গোটেইটো আমি যোনটোত খোজকাঢ়ি আছোঁ সেইটো হৈছে জেচমিন ৱে। এইটোৱে হয় ন? এইটোৱে। তো এনেকৈ আমি ভিডিঅ' বনাই আছোঁ। আপোনালোকে একদম লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিয়ক। আৰু পূৰা কষ্ট কৰি আছোঁ, খোজকাঢ়ি গোটেই কলনীখন ঘূৰি ফুৰি আপোনালোকৰ বাবে ভিডিঅ' বনাই আছোঁ। তো আপোনালোকে চব কৰি দিব বুলি আশা ৰাখিছোঁ। তো সঁচাকৈ বহুত ধুনীয়া লাগিছে কিন্তু আহি পানি। আৰু ৰাতিপুৱা মানে আমি মৰ্ণিং ৱাক কৰা হৈছে, আপোনালোকৰ বাবে ভিডিঅ' বনোৱা হৈছে। আৰু পূৰা ধুনীয়া বতাহ আহি আছে। তো সঁচাকৈ বহুত ভাল লাগিছে, কি ক'ম আৰু। তো বন্ধুসকল, আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট আছিলে মোৰ ভাগৰ। আপোনালোকে কমেণ্ট কৰি জনাবচোন কেনেকুৱা ধৰণৰ ভিডিঅ' বনালে আপোনালোকে ভাল পাব। আৰু আপোনালোকে কমেণ্ট কৰি জনাব, মানে আপোনালোকে যি কমেণ্ট কৰে সেনেকুৱা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু। তো এতিয়া আমি বৰ্তমান পায়ে গ'লোহি। কি ক্লাব পালোহি? দুলীয়াজান ক্লাব। কিন্তু মানুহেও চাইছে এইফালে, একো নাই, অলপ লাজ কৰিলেও নহ'ব, আমি বনাবই লাগিব যিহেতু। আৰু এতিয়া আমি বৰ্তমান পাই গ'লোহি ক্লাব। আৰু মানে ক্লাবলৈ আপোনালোকে দুখন গেটেদি সোমাব পাৰি। এইফালে গেট আছে, আমি এতিয়া এইফালে সোমাব লাগিব। এইফালে সোমাব পাৰি, আগেদি সোমাব পাৰি। আগৰ ডোজ নহয় বাৰু, মানে আগৰ গেটখন আপোনালোকক দেখুৱাই আছোঁ। 3খন গেট আছে ইয়াত। আগৰ গেটখনৰ পৰা আপোনালোকক ভিডিঅ' দেখুৱাইছোঁ, কিন্তু আগৰ গেটখন বন্ধ থাকে, মানে খুলি দিয়ে আৰু যেতিয়া মানে ক্লাবলৈ মানে মানুহ অহা যোৱা কৰে। এতিয়াতো ৰাতিপুৱা হৈ আছে, ইমান সোনকালে খুলিব হোৱা নাই, তো নুখুলিব পাৰে। তো আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। অকল এয়াই হৈছে দুলীয়াজানৰ অইলৰ ক্লাবটো, এইফালে আপোনালোকে চাব পাৰিছে। তো এতিয়া ভিতৰৰ পৰা আহক, এয়া দুলীয়াজানৰ ক্লাব। আৰু মোক দেখাই দিয়া অলপ। তো বৰ্তমান আমি গৈ আছোঁ এতিয়া দুলীয়াজানৰ হাই ছেকেণ্ডেৰী স্কুল দেখুৱাবলৈ। আৰু বন্ধুসকল, এইখন হৈছে অইল হাই ছেকেণ্ডেৰী। আৰু আপোনালোকক এইখনো দেখুৱালোঁ। আৰু তোমালোকে যদি ভণ্টি ভাইটিসকলে কোনোবা মেট্ৰিক দি পানি চাই আছা ভিডিঅ'টো, তো তোমালোকে ইয়াতো এডমিশ্যন ল'ব পাৰা। ছায়েন্স, আৰ্টছ, কমাৰ্চ চব আছে ইয়াত। আৰু এইখনো 1963তে স্থাপিত হৈছে। তো বন্ধুসকল, এতিয়া বৰষুণো দি দিলে আমি ভিডিঅ' বনাই থাকোঁতে। তথাপিতো ভিডিঅ' বনাওঁ, আমি ভিডিঅ' বনাবলৈ যিটো আজি ওলাই আহিছোঁ। আৰু এতিয়া আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ অইলৰ মেডিকেল। আৰু হেপী হোলী পাই গ'লোঁ পূৰা। হেপী হোলী। তো বন্ধুসকল, বৰ্তমান আমি আহি পালোহি অইল ইণ্ডিয়া হস্পিটেল। তো আপোনালোকক দেখুৱালোৱেই। তো চাই থাকক আৰু ভিডিঅ'টো এনেকৈ। তো বৰষুণত তিতি ভিডিঅ' বনাই আছোঁ, আপোনালোকে
লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চবটো কৰি দিব বুলি আশা ৰাখিছোঁ বাৰু তো গাইজ বহুত কষ্ট কৰিছে আপোনালোকৰ কাৰণে অকল ই বুলিয়ে নহয় ময়ো কষ্ট কৰিছোঁ ধাৰাসাৰ বৰষুণ দিছে তো বন্ধুসকল এয়া হৈছে অইল ইণ্ডিয়া চিকিৎসালয় আৰু ইয়াত মানে অইলত কৰা সকলোলৈকে এখন ফ্ৰী হয় মানে চব ফ্ৰী হয় আপোনালোকে জানে অইলত কৰা সকলো জানে আপোনালোকে যদি কোনোবাই জনা নাছিলে জানিলে আজি কথাটো তো সেইবাবে এটা লাইক কৰি দিব বুলি আশা ৰাখিছোঁ আৰু এইখন হৈছে চিকিৎসালয় পূৰা চফা চিকুণ আৰু ইয়াত মই এটা বস্তু সেইদিনাখন ন'টিছ কৰিছোঁ মানে পূৰা ইয়াত ষ্টুডেণ্টখিনিয়ে প্ৰেক্টিছ কৰে ন যিখিনি নাৰ্ছিং হওক তো বন্ধুসকল আমি বৰ্তমান খাই আছোঁ এয়া আমাৰ মানে ইমান খোজকাঢ়িলোঁ ভাগৰ লাগি গৈছে খাই আছোঁ এইটো বন এইফালে গৰুজনী দেখুৱাই দিয়াচোন ওচৰলৈ গৈ আৰু এইফালে চোৱা আমাৰ ছাবস্ক্ৰাইবাৰ এজন লগ পাই গ'লোঁ ইমান ধুনীয়াকৈ চাই আছে কোৱা এইফালে আমাৰ ছাবস্ক্ৰাইবাৰ লগ পাই গ'লোঁ এয়া কিবা এটা দি দিওঁ খাবলৈ খাই আৰু এনেকৈ আমি ছাবস্ক্ৰাইবাৰক খুৱাই মেলি আমাৰ ভিডিঅ'টো সমাপ্ত কৰি দিওঁ আজিলৈ তো বন্ধুসকল এইটো ভিডিঅ' ইয়াতে শেষ কৰোঁ আকৌ এটা নতুন ভিডিঅ'ৰ লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই বাই বাই হেপী হোলী হেপী হোলী